Hello friends, welcome back again. মই কিছু দিনৰ আগতে নিজৰ ইউনিভাৰ্সিটি ভিজিট কৰিছিলো from my home. So throughout মই কিছুমান ভিডিও ক্লিপছ বনাইছো. আজি তাৰ ষ্টাৰ্টিং টু জাস্ট ইয়াত বনাইছো just because মই হিনা টাইম নাপালো. মই জলদি যাব লগিয়া হ'ল. থ্ৰু সিটি সেন্টাৰ কেনেকৈ গলো তাত মই কি ৰাস্তা গলো তাত বিল্ডিং ষ্ট্ৰাকচাৰছ বুক এনেকুৱা ইউনিভাৰ্সিটিখনৰ বাহিৰৰ কেম্পাছটো মই আপোনাক দেখুৱাইছো. So এইখিনি মই ভিডিও শুট কৰি আনিছো. So kindly sabo video to and subscribing the channel will be awesome. Here we go. Get my hello. Exit कर दी. My locality. It's my goal. Ghar. Very building. Barbara. Calling bell. I'm city center for like we're okay. Sound as a kiki pump. Our university for example, sound kiki pump. It more nearly to. The same streets. It more rasta. It nearly to. Travel bus stop. It is a traffic point. बहुत डाउन ट्रैफिक पॉइंट है এতিয়া আমি রাস্তা ইপাৰ যাব লাগিব অন দ্য ৱে এতিয়া এটো সিগন্যালটো হেৰি হৈ আছে ৰেড হৈ আছে as you can see এটা আমি এটো টিপিব লাগিব এটি কমেন্ট আহিব আৰু গ্ৰীন হোৱা লগে লগে আমি ৰাস্তা ক্ৰছ কৰিব পাৰিম কয়ফালে ষ্টেচনৰ ফালে যায় রাস্তাটা ক্রস করি ইয়াত চব কিমান ধুনীয়া পৰিৱেশ শান্তি কোনো নাই কয়খন আগলে সুপাৰ মাৰ্কেট আছে এখন নাটো বুলি কয় সুপাৰ মাৰ্কেট আছে এখন কিবা ট্ৰেইনিং স্কুল হয় ফকশুলে আমি একবার হিম এখন হল সুপার মার্কেট যৰ পৰা মই শাক পাচলি খোৱা বোৱা বস্তুবোৰ কিনো নাটো বুলি কয় দিস ইজ দ্য ৱে টুৱাৰ্ডছ সিটি চেণ্টাৰত গৈ আকৌ আমি অকণমান দূৰ যাবলৈ আছে আৰু এখন ব্ৰিজখন ক্ৰছ কৰিলোঁ খানৰ ওপৰে চাৰ্চ এটা আছিল আপুনি দেখিছে কিনে এইটো এটা ৰোড এইটো এটা ডাঙৰ তিনিআলি এটা হয় এইফালে যাম আমি এইফালে নদীখন আছে ইয়াত ট্ৰেইন আহিব হৈছে মষ্ট প্ৰবেবলি এইখন ট্ৰেইন আহি আছে দেখিছে ট্ৰেইন এইটো হল হাইৱে আৰু ইয়াৰ সাইডতে এইটো ৰাস্তাত মই উঠি যাব লাগিব ইউনিভাৰ্সিটিলৈ এইটো পাৰ্কিং ফ্ৰী জোন স্পীড লিমিট আছে সো এই পাহাৰটোলৈ উঠি যাব লাগিব তাৰপৰা গৈ থাকিব লাগিব মোৰ ভাড়া ঘৰৰ পৰা ভালেমান দূৰ চাব পাৰে এইখন মেইন মাৰ্কেটখন তাত চাৰ্চটো আছে কলনীবোৰ চাব পাৰে আপোনালোকে কেনেকুৱা
ঘৰবোৰ অলপ বেলেগ বেলেগ ধৰণৰ এতিয়া মই এইফালে গৈ আছোঁ আৰু 10 মিনিটত পাই যাম মচুলি বিল্ডিংটো পাছৰ বিল্ডিংটো যে দেখিছে তাৰ পাছৰ বিল্ডিংটো হয় এইখন আমাৰ ইউনিভাৰ্চিটি কেম্পাছত সোমাইছোঁ এইটো বিল্ডিংটো ইউনিভাৰ্চিটি এইবোৰ আমাৰ ফেক্টৰী চেক্টৰীবোৰ আছে ইউনিভাৰ্চিটিৰে হয় এইখন এখন সৰু হাবি এখন আছে সেই ৰাস্তাটোৱেদি মই আহিছিলোঁ এইফালেদি আহিছিলোঁ মই ঘৰবোৰ দেখিছে কেনেকুৱা ইয়াত ওপৰ চোৱা আমাৰ মেক্সিমাম আছাম টাইপৰ নিচিনা ইয়াত দেখিছে আমাৰ ইউনিভাৰ্চিটিখনৰ কিছুমান পাৰ্টৰ কনষ্ট্ৰাকশ্যন চলি আছে তেনে আগলৈ যাম আৰু এইটো ইউনিভাৰ্চিটি বিল্ডিং ষ্টাৰ্ট হৈ গ'ল এই ইউনিভাৰ্চিটি বিল্ডিংছবিলাক টিচ হল ইউনিভাৰ্চিটি কনষ্ট্ৰাকশ্যন চলি আছে ইউনিভাৰ্চিটিখনৰ কেম্পাছ সেইখন ইউনিভাৰ্চিটিৰ গাড়ী সেইখন এইখন ইউনিভাৰ্চিটি মেইন এণ্ট্ৰেঞ্চখন দেখো পাইছে 01 এখন ইউনিভাৰ্চিটি এণ্ট্ৰেঞ্চ এইটো ইউনিভাৰ্চিটি মেইন বিল্ডিং এইবিলাক কমন এৰিয়া এইখন ইউনিভাৰ্চিটি আমি এতিয়া মেইন গেটৰ ফালে হৈ ফ্লেগ য'ত লগাই দিছে এইফালে আমি যাম এইখন ইউনিভাৰ্চিটিখন road goi ase along the university the complete university area kon amar university flag lagai thise eitu main academic building to etu university eta belega ta building etu building aru court no ki department ase bhagwane janise kintu still আৰু নতুন বিল্ডিং প্ৰপ'জ কৰিছিলে মই দেখাইছিলে ইনগ্ৰেশ্যন আমাৰ যেতিয়া ইণ্ডাকশ্যন হৈছিলে নিউ কি এটা প্ৰপ'জ বিল্ডিং এটা কনষ্ট্ৰাকশ্যন আণ্ডাৰ কনষ্ট্ৰাকশ্যন আছে তো মচুলি সেইটোকে বনি আছে আৰু কেম্পাছ পাৰ্কিং দেখিছে গৈ আছোঁ মেইন আমি এতিয়া চিটি চেণ্টাৰ মাৰ্কেটৰ ফালে গৈ আছোঁ এগেইন বেক টু দ্য পেভেলিয়ন স্টুডেন্ট এপাৰ্টমেণ্ট গিটা এইখিনি এইটো ইউনিভাৰ্চিটি ফালে যায় আমি তললৈ আহি আছোঁ এইটো তিনিআলিৰ পৰা মই লেফ্ট ছাইড যাম এইফালে বিডাফেল আৰু হেৰিফালে যায় এইটো চক ফিনিক্স কণ্টেক্ট এৰিয়া ৰখাইছে এইটো হেৰি কৈছে টেকনিকেল হস্পিটেল ইনোভেশ্যন কেম্পাছ এতিয়া গম পালোঁ দ্য নেম অফ দ্য ৰিভাৰ ইজ বেগা এইখন ৰিভাৰখন সৰু খোৱালৈ কেৰা চোৱালৈকে ষ্টিল চাৰ্চটো আমি সেইফালে যাম জাষ্ট মাৰ্কেট প্লেচ পালেহি আকৌ বিল্ডিং বৰ পুৰণা বিল্ডিং এইবিলাক এনেকৈ এইবিলাক চাব পাৰে বহুত পুৰণা বিল্ডিং
Churchill. Way to that house. Black color. আৰু এই চেনেলটো আপোনালোকে চালে ক'ত ক'ত আমি ফুৰিলোঁ ঠিক এইখিনি বস্তুকে আমি ফৰ্মেলাইজ ৱেট কৰিম মই কিছুমান ডকুমেণ্টছ লিখিম এণ্ড এলং উইথ ডেট কাৰোবাক যদি এনেকুৱা ধৰণৰ হেল্প লাগে যে জাৰ্মানী আহিবলৈ হ'লে কি কি লাগিব ডিটেইলছ এনেকৈ ষ্টুডেণ্টছ এজ এ ষ্টুডেণ্ট আহিলে কেনেকৈ লাগিব এজ এ প্ৰফেশ্যনেল আহিলে কি কি ডকুমেণ্টছ লাগিব আপোনাৰ কি কি ইয়াত থকা মেলা কি কি অসুবিধা হ'ব পাৰে কি কি বস্তু লাগিব ইয়াৰ যিখিনি জেনেৰেল ইনফৰ্মেশ্যন হয় সেইখিনি মই আপোনাক দিবলৈ চেষ্টা কৰিম আৰু এইটো ভিডিঅ'ৰ পাছতে মই কিছুমান ডকুমেণ্টছ লিখিম আৰু তেওঁলোকে মোক থ্ৰু মাই ইমেইল আইডিটো ডেছক্ৰিপশ্যনত হ'ব তাত কণ্টেক্ট কৰি পেলাই তেওঁলোকে কুৱেৰিজ সুধিব পাৰে আই উইল ডেফিনেটলি ৰিপ্লাই এণ্ড চ' থেংক ইউ বাই